মানুহক জীয়াই থাকিবলৈ উশাহ নিশাহ খাদ্য পানী বাসস্থানৰ লগতে আৰু এটা বস্তুৰ খুবেই প্ৰয়োজন হয়, যাক আমি টকা বুলি জানো। এতিয়াৰ যুগটো হৈছে প্ৰতিযোগিতাৰ যুগ। এতিয়াৰ সময়ত আপুনি মনৰ পৰা কিমান ভাল সেইটো জোখা হয় আপুনি ধনৰ ফালৰ পৰা কিমান উন্নত আৰু কিমান আগবঢ়া সেইটোৰ পৰাহে। ক'ৰবাত শুনিছিলোঁ যে মানুহৰ জীৱনৰ হেনো ৯৯% সমস্যা টকাৰ দ্বাৰাহে সমাধান হয়, আৰু বাকী যি ১% সমস্যা ৰৈ যায় সেইটো সমাধান হয় মাত্ৰ টকাৰ দ্বাৰাহে। কেৱল অলপ জোৰ দিব লাগে। আহকচোন আৰ্থিক দিশত জৰ্জৰিত চুটি ছবিখনৰ নায়ক পলাশৰ জীৱন কাহিনীৰে এই মাত্ৰ কোৱা কথাখিনি সত্য নে অসত্য আমি প্ৰমাণ চাওঁ। মা মই ওলালো। ৰচোন বাবা, এইটো ল, ভালকে যাবি দেই। হ'ব দিয়া। এয়া হ'ল পলাশ, ডিগ্ৰী 3rd চেমৰ ল'ৰা, মাক দেউতাকৰ একমাত্ৰ আৰু মৰমৰ সন্তান। হাতত ধন কম, কিন্তু মনতে সপোন বহুত। আৰু শুনচোন, বেগৰ ভিতৰতে গাড়ী ভাড়াটো ৰাখিছোঁ, উলিয়াই ল'বি দেই। এয়া হ'ল পলাশৰ মাক, নাম জোনালী। মানুহজনীৰ নামটোৰ লগত মুখখন খুব ধুনীয়াকৈ মিলিছে। কৃষ্ণহে। মায়েতো পইচা দিয়া বুলি কৈছিলে। মাও যে আৰু পইচাচোন ৮০ টকাই দিলে। 10 টকাৰে কি হ'ব? মা, অ' মা, মা, মা। হেৰি, বাবাক ৮০ টকা এটা দি পঠালোঁ, আতিবনে নাই কি বা হয়। হ'ব দিয়াহে, তুমি বৰ মিছাতে টেনশ্যন লৈ আছ। হ'লেও দিয়কচোন, কি বা কৰে। কি অ' ভাই, কি খবৰ? বহুত দিন দেখাই নাছিলো। কৰবালৈ গৈছিলি নেকি? নাইও, গাটো বেয়া আছিল আৰু। কিয়? কি হ'ল তোৰ আকৌ? নাই, এনেই আৰু। বাকী তোৰ খবৰ ক? ঠিক ঠাক আৰু কিবাকে। ভাই, তোৰ যদি খবৰ ঠিক ঠাক বুলি কওঁ, আমাৰচোন বেয়া হ'ব। হয় দেই, নতুনকৈ মোবাইল লৈছ, বাইক আৰু এখন লবি, আৰু তোৰে যদি খবৰ বেয়া বুলি কওঁ, আমাৰতো আৰু বেয়াই হ'ব। চব টকাৰ হেল ভাই। টকা যদি আছে গোটেই জগতখনে তোৰ, আৰু যদি টকা নাই একোৱেই নাই। চা ভাই, টকাৰে সকলো বস্তু কিনিব নোৱাৰে। টকাৰে মৰম কিনিব নোৱাৰে। টকাৰে শান্তি বোলা বস্তুটো কিনিব নোৱাৰে। কিয় নোৱাৰিব? চা, তই যদি আজি খুৰীৰ কাৰণে কাপোৰ এযোৰ লৈ যাওঁ, খুৰীয়ে ভাল নাপাওঁ জানো? আৰু খুৰীয়ে ভাল পোৱা মানে তোৰ মনটো শান্তি অনুভৱ হ'ব, আৰু তেতিয়া খুৰীয়ে ভাবিব যে তই খুৰী কিয় ল। ভাবিব নাই ক? হ'ব দে, তহঁতৰ কথা থ, ব'ল, ক্লাছ কৰি আছে। বিৰিয়ানী খাব যাওঁ। আৰে বিৰিয়ানী কি আহা, চিগাৰেট আনি খা। আবে তোৰ অলপ বেছি হৈছে দে। তই যাবি নেকি? নাই, মই নাযাওঁ দে, মানে দেউতাৰ কিবা কাম আছে বোলে। তই যাবি? মই নাযাওঁ দে। যাবি পিছে? তই নাযাওঁ দে। যাবি নেকি? আহোঁতে যি দাদাৰ লগত আহিলোঁ, 25 টকাটো বাচি গ'ল। খাবলৈ দিয়া 10 টকাটো লগ লাগি 35 টকা হ'ব। 200 টকা এটা আছে আগৰে বচাই ৰখা। মাক আজি 5 টকা এটা সুধি মোবাইলৰ ৰিচাৰ্জটো ভৰাই ল'ব লাগিব। আজি এসপ্তাহেই হ'ল ৰিচাৰ্জ নোহোৱা। ঐ পলাশ নহয় জানো? এয়া হ'ল নিহাৰিকা, পলাশৰ স্কুলীয়া দিনৰ একমাত্ৰ ভালপোৱা। লগৰবিলাকৰ আগত নাই বুলি ক'লেও এতিয়াও পলাশৰ হৃদয়ত নিহাৰিকাৰ বাবে ঠাই আছে। প্ৰথম ভালপোৱা কোনেনো পাহৰিব পাৰে। দেউতাকৰ চাকৰি সূত্ৰে অসমৰ বাহিৰত আছিল সিহঁত। আজি প্ৰায় 3 বছৰৰ মূৰত দেখিছে তাইক। আহকচোন আগলৈ কি হয় চাওঁ।
নিহাৰিকা মই ভবাই নাছিলো এনেকে লগ পাম বুলি তই যে মোক চিনি পাইছ আৰে কিয় চিনি নাপাম পিছে তোৰ খবৰ ভালে আছো তোৰ ময়ো আছো আৰু ঠিক ঠাক হয় নেকি পিছে তই এবাৰ এইচএছ দিছিল ন ৰিজাল্ট কেনে হ'ল ঠিক ঠাক আৰু কিবাহৰ এন্ট্ৰেন্স দিছিলি নে দিছিলো ভাল নহ'ল এইবাৰ ড্ৰপ দিম বুলি ভাবিছো তই কিহত এডমিশ্যন লগালি মই বিচিএ কৰি আছো আচ্ছা বাকী ভাল চবৰে ঘৰত আছে আৰু ঠিক ঠাক তহঁতৰ পাহিও এইবাৰ মেট্ৰিক দিছিলে নহয় তাইৰ ৰিজাল্ট ঠিক ঠাক আৰু বাকী তহঁতৰ ঘৰত কেনে আমাৰ ঘৰত ভালে আছে চব আমি ইয়ালৈ অহা 10 দিনমান হ'ল নহয় দেউতাই ট্ৰান্সফাৰ হৈছে ইয়াত তে লগ পাই থাকিম নিশ্চয় এক মিনিট হেল্ল' দেউতা ঠিক আছে দিয়া মই যাওঁতে মেডিচিনটো লৈ যাম নিহাৰিকা তই যাই থাকিবি মই মানে পাহিৰ কাৰণে মেডিচিন এটা ল'ব দে তেনেহ'লে যা পিছত বাই বাই দে থাক বাই খোৱা বাবা ভালকে খোৱা কিবা দিম নেকি নালাগে নালাগে এইখিনি দিয়াচোন পানী মা দেউতা কলৈ গ'ল দেউতাৰে পথাৰলৈ গৈছে কিবা কথা আছিল নেকি নাই তেনেকুৱা একো কথা নাই হেৰি পাহি কলেজৰ পৰা আহি পোৱা নাই নেকি আহি আছে চাগে আহিতো পাবই লাগিছিল হেৰি নহয় বাবা তাইক বোলে কলেজত আৰু পইচা লগা হৈছে হয় নেকি মা মোৰো 4th চেমিষ্টাৰৰ এডমিশ্যন খোলা দিছে বোলে হয় নেকি কিমান লাগিব বাবা তোক 8,000 টকা ইমানবোৰ টকা মই এতিয়া ক'ত যোগাৰ কৰোঁ মা মা আহিলি আহিলো কি ইমান কথা পাতি আছ দুই মাক পুতেকে তই এইবিলাক মাথা মাৰিব নালাগে যা তোৰ মাথাত এইবিলাক এনেও নোসোমায় এনেদৰে মাথা থকা মহান পণ্ডিতটো ওলাইছে সি এইটোতে ওপৰত কি দেখিছ মাথা নহয় তোৰ চকুকেইটাও কণা হ'ল নেকি হ'ব বাবা হ'ব বাপৰে কিয়নো এনেকে দুয়োটাই কুকুৰ মেকুৰীৰ দৰে লাগি থাকানো আৰু তই এই মাত্ৰ আহি পাইছ কলেজৰ পৰা হাত মুখখিনি ধুই পেলাই ভাতটো খাব লাগে নে নাই যাচোন যা চবে মোকে কয় মানে কিয়নো ইমান হাহাকাৰ হৈ আছে ইহঁতৰ বাবা কেতিয়া আহিলি অলপ আগতে আহি পালো হ'ব আপুনিও আহি পালে একেলগে মাইনা আৰু আপোনাক ভাতকেইটা দি দিওঁ ন দিয়া হে একেলগে খাই লওঁ বাহি আহ ক হেৰি মাইনাৰো বোলে মাহিলী ফিজ দিব হৈছে আৰু বোলে বাবাকো এডমিশ্যনৰ পইচা লাগে কেনেকে মিলাম এতিয়া মোৰ মাথা চাথা গৰম হৈছে হ'ব দিয়া হে তুমি বৰ মিছাতে টেনচন লৈ আছ মই মিলাম নহয় দেউতাকটো থাকোঁতে তোমাৰ কিহৰ ইমান চিন্তা হয়নে লওক ইহঁতেইতো আমাৰ ভৱিষ্যত কিমান কম আৰু তোকতো মই হ'ব ক'লোৱে ন দিয়া তুমি ইমান টেনচন ল'ব নালাগে ভাতখিনি বাঢ়ি দিছা ভাতখিনি খাই লওঁ আমি বাবা তোকতো মই ক'লোৱে ন কাম এটা বিচাৰি ল সৰু সুৰাকে এই দেউতাৰে অকলে কিমান কৰিব আৰু এই দেউতাৰে ইনকামেদি কিমান খাবি মোৰ কথাটো নুশুন খাবহে জান খা এয়াইতো জীৱন খাই থাক আৰে মা তুমিও মানে শুন মই তোক বাৰে বাৰে কৈ আছো সৰু সুৰা কাম এটা কৰ এই অকলে মানুহজনৰ ইনকামেৰে কেনেকে চলিবি হা কেৱল মোবাইলটো টিপি থকাৰ বাদে তুই একো নাই মা মইতো চেষ্টা কৰিয়ে আছো ন নাপালে কি কৰিম মাৰে বেয়া কথা কোৱা নাই নহয় এনেকে শুই বহি থাকিলে কিডাল হ'ব মোবাইল টিপি কথা এষাৰ আছে নহয় শুই থকা শিয়ালে হাত ধৰিবই নোৱাৰে বুজিছ নে নাই
মোৰ এডমিশ্যন দিব লাগে কাৰণে তহঁতে এইবোৰ কৈ আছ নালাগে মোক এডমিশ্যন দিব নপঢ়োঁ মই বাবা হেল্ল' কোনে ক'লে মই মানে নিহাৰিকা নিহাৰিকা মানে আজি যে বাছ ষ্টেণ্ডত লগ পাইছিলোঁ আচ্ছা তই ক'ত পালি নাম্বাৰ পালোঁ আৰু কৰবাৰ পৰা কিয় ফোন কৰাই বেয়া পালি নেকি হে নাই কিয় বেয়া পাম কি কৰি আছ তই আছো এনে বাঢ়িব যায় হা সঁচাকে কৈছ নে ফাল্টু কৰিছ ইয়াত আৰু ফাল্টু কৰিবলগীয়া কি আছে সঁচাই কৈছো সঁচাকে জানো তই বাঢ়িব যাব মোকো শুনাবিচোন এদিন আজি নহয় দে বেলেগ এদিন শুনাচোন আজি মই বাহিৰ মাতটো শুনি বহুত ভাল পাওঁ মনত আছে তই কৈছিলি এদিন মনত আছে তোৰ আৰু তই কোৱা বহুত কিবা কিবি মনত আছে তই এতিয়া কি পঢ়ি আছ সেই আজিচোন বাছ ষ্টেণ্ডত কৈছিলোঁ তোক কিয় আৰু এবাৰ ক'ব নোৱাৰি নেকি পাহৰিলো কি কৈছিলি BCA পঢ়ি আছোঁ থাৰ্ড চেম ন এইবাৰ পিছে ইয়াৰ পিছত কি কৰিবি MCA কৰিব মন আছিল কৰিম যদি পাৰোঁ কিন্তু ঘৰৰ পৰা আৰু পঢ়াব নোৱাৰিব চাগে যদি BCA কৰি কিবা ভাল কাম পাওঁ তেনেহ'লে কৰিম বুলি ভাবিছোঁ কি হয় চাওঁ তাকে আজিকালি চব টকাৰে খেল টকা লাগে নহ'লে পাৰ্চেণ্টেজ বাকী তইতো নিট দিছিলি পিছে এতিয়া কি কৰিবি মইনো আৰু কি কৰিম হাই ছেকেণ্ডাৰী কৰি থাকোঁতে একেলগে কোচিং কৰিছিলোঁ নিট দিলোঁ দুবাৰ ভাল নহ'ল সিমান পইচাও লাগে ভালেখিনি এতিয়া আকৌ অনলাইন ক্লাছ কৰি আছোঁ তই ড্ৰপ দি কৰিব পাৰিলিহেঁতেন পাৰিলোঁ হয় কিন্তু একেবাৰে পাৰিম বুলি ভাবিছিলোঁ যিহেতু সৰুৰে পৰা ব্ৰাইট ষ্টুডেণ্টে আছিলোঁ আৰু আমাৰ মা দেউতাহঁতৰ মনততো ডাক্তৰ ইঞ্জিনিয়াৰৰ বাদে এইবিলাক কামেই নহয় বাকীবিলাক মানুহে নহয় সৰুতে তোমাৰ জীৱনৰ লক্ষ্য ৰচনাখনতো ডক্তৰে লিখিব দিছিল দুখ আচলতে মাহঁতৰ নহয় দুখ মোৰে মাহঁতক ইমপ্ৰেছ কৰিবলৈ গৈ ময়ে বেছি নাম্বাৰ আনি দেখুৱাইছিলোঁ এতিয়াতো নিজৰ জীৱনটো বাদেই মা দেউতাকো সুখী কৰিব পৰা নাই জীৱনটো বৰ জটিল বুজিছনে পাৰিবি দে একো নাই ভাগি নপৰিবি কেৱল এতিয়া বাদ দেচোন এইবোৰ নহ'লে মোৰ এইবোৰেই ওলাই থাকিব তয়ে কচোন কিবা বাপৰে বহুত সময় হ'ল হ'ব দে এতিয়া পিছত কেতিয়াবা কথা পাতিম নেক্সট টাইম ফোন কৰিলে কিন্তু তই বাঢ়িব যায় শুনাব লাগিব হ'ব দে শুনাম বাই বাই বুজাব মন যায় মনৰ সকলো কথা ক'ব মন যায় তোক ভাল পাওঁ বুলি কিন্তু ভয় লাগে যদি তই আঁতৰি যাওঁ ময়ো যে কি ভাবি আছোঁ নহয় আৰে ফোনটো মানে আব্দুল ক ক'ত আছা তই ঘৰতে আছানে ঘৰত মানে টিউশ্যন যাব ওলাইছিলোঁ পিছে নিহাৰিকাৰ কি খবৰ ভালেই কিয় সুধিলি নাই তাই অহা বুলি শুনিছিলোঁ আহিছে পিছে তই ক'ত গম পালি গম পাইছোঁ দে আৰু তইতো খবৰ ল'বিয়ে সেইকাৰণে সুধিলোঁ আৰু তোক সেইদিনা লগ পাইছিলোঁ তাইক আৰু খবৰ কৰা নাই পিছত আৰু কিবা কিবি কথা আছিলে কম দে পিছত কি বৰ গলা যেন পাইছোঁচোন নাই তই এইবোৰ সুধিবহে ফোন কৰিছিলি নেকি নহয় মানে এই যে টিউশ্যন চেণ্টাৰৰ কথা কৈছিলোঁ হ'ব বোলে ভালে হ'ব দে কিবা এটা ইনকামৰ ৰাস্তাও ওলাব তাকেই মোৰো বহুত অসুবিধা হৈছে গাড়ীত তেল ভৰাবলৈ পইচা নাই মাহঁতকনো কিমান সুধিম হয়ো দে এইটো বয়সত যদি আমি নিজে কিবা এটা ইনকাম নকৰোঁ কেনেকৈ হ'ব নুসুধিলেও উপায় নাই মাহঁতকতো সুধিব লাগিবই নিজৰ সৰু সুৰা লাগতিয়াল কিনি ওলাই থাকিব পাৰিলেও কথা নাই সেইকাৰণে তোক চেণ্টাৰটো খোলাৰ কথা কৈ আছোঁ দে হ'ব দে পইচা কথা ভাবিলে মাথাই বিষাব ধৰে নাভাবিলেও যে উপায় নাই চব টকাৰ খেল ভাই হ'ব দে তোৰ মহাভাৰতখন ল'ব নালাগে নাই নলওঁ দে হ'ব দে এতিয়া ৰাখোঁ দে ঠিক আছে দে
বাবা আহিলি দেউতা বচোন বাবা মই চাহ লৈ আহোঁ বাবা টিউশ্যন ক'ত আছিলে তোৰ দীপকহঁতৰ তাত আছিল মা চাহ নাখাওঁ দিয়া ইচ্ছা নাই আৰু হ'ব দে বাবা তোৰ এডমিশ্যন কেতিয়া হ'ব আছে আৰু 4 দিনমান মই পইচাখিনি যোগাৰ কৰি থৈছোঁ ৰ হেৰি শুনকচোন এইখন লওক আপুনি পটককৈ গৈ বজাৰৰ পৰা আহকচোন হেৰা আজি দোকানত নাযাওঁ নেকি ভৰিখন খুব বিষাই আছে কিয় কি হ'ল কালি আহি থাকোঁতে গজলৈ পিন্ধিলে তেনেহ'লে এটা কাম কৰিবা ফাৰ্মাচীত গৈ বেজি এটাকে লৈ আহিবা মা হা মোক কোৱাচোন কি আনিব লাগে মই বজাৰৰ পৰা গৈ লৈ আহোঁগৈ যাচোন বাবা যা চাইকেলখন উলিয়াই লচোন যা ঠিক আছে দিয়া যা হেৰি আপুনি কওকচোন কি কাৰণে আপুনি বেজিটো ল'ব খোজা নাই বেজিটো ল'ব লাগিছিলে কিন্তু হ'ব দিয়াহে তুমি আছা নহয় তেল অকণমান লগাই দিলে হ'ব কি কিন্তু হে বাবাহঁতৰ পইচা কমিব বুলি আপুনি বেজিটো ল'ব খোজা নাই ন হাতত পইচাও কম আছে যে দোকানতো বহুত বাকী আছে ইয়াক অলপ পইচা দি পঠাবা বজাৰত গ'লে বুজিছানে হ'ব আপুনি কাইলৈ বেজিটো ল'ব লাগিব আৰু শুনকচোন ভগৱান আছে যেনেকৈ চলাই আছে সেনেকৈ আগলৈও চলাই নিব আপুনি ইমান চিন্তা নকৰিব দিয়ক চাওঁ হ'ব দিয়া তুমি বৰ বেছি চিন্তা কৰি থাকা ভাল হৈ যাব নহয় এইখিনি মই খোজকাঢ়িব পাৰিছোঁতো কিয় ভাই ক'ত যা ঘৰটোত কি কৰি থাকিবি সেইকাৰণে আহি গ'লো এইফালে বাকী ভাল কি আৰু তোৰ দৰে আমিও বেকাৰ সেইকাৰণে ইয়াতে আছো কি কৰিবি আবে খানা এটা খাওঁ দে খাব পাৰি আব্দুল কি কৰিবি পাৰি খাব মই নাখাওঁ দে পইচা নাই মোৰ লগত হয় দেই তোৰ কিবা থাকিব আৰে মইহে জানো কেনেকুৱা অসুবিধা চলি আছে ঘৰত হয় দেই চিপিদা কোনদিনা তোৰ হাতত পইচা থাকে খানা খালেচোন নাথাকে তোৰ লগত তাৰপিছত আমি মিলাব লাগে আৰে ক'তনো প্ৰত্যেকবাৰে হৈছে আৰু তই খানা খাম বুলি ক'লে খাব নোৱাৰিবতো পাৰোঁ টকাৰ গাছ নাই নহয় যেতিয়াই লাগে তেতিয়াই টকা আনি দিম এইবিলাক খাব দে বাদ দিছোঁ এইবিলাক হ'ব দে আৰু ই সময়তে কৈছে আৰে ভাই তই এতিয়াও কথাবিলাক বুজাই নাই মা মই ইয়াতে আছোঁ আৰে কি হৈছে কোৱাচোন জল্দি আৰে কোৱাচোন কোৱা জল্দি কোৱা কি দিয়া মই গৈ আছোঁ দিয়া তাই বোলে বেমাৰটো আকৌ বেছি হৈছে মই যাব লাগিব বেয়া নাপাবি মোৰ মত হেমা থাকিবি মা মা কিয় কি হ'ল ঘৰতোচোন তলা মৰাই আছে ক'ত বা গ'ল ফোন কৰচোন মেডিকেল গ'ল নেকি সেই ফোনটো ৰিচিভ নকৰে ৰচোন ইমান অধৈৰ্য কিয় হৈছ হেল্ল' আৰে ফোনটো ক'ত থৈছানো মা এই তেতিয়াৰ পৰা ফোন কৰি আছোঁ ফোনটো ৰিচিভ কৰা নাই আৰে মা বাহিৰ একো নহয়তো নাকান্দিবাচোন ঠিক আছে দিয়া গৈ আছোঁ আমি মা
পলাশ মই যাওঁ কিবা লাগিলে কবি মই আছোঁ এক্সকিউজ মি পাহিৰ গাৰ্জেন কোনোবা আছে নেকি হয় ছাৰ পাহিৰ কণ্ডিশ্যনটো অলপ বেয়া বেছিকৈ তেজ গৈছে অকণমান টাইম লাগিব মোৰ লগতে ভগৱানৰ ওপৰত বিশ্বাস ৰাখক ঠিক আছে ছাৰ মে আই কাম ইন ছাৰ কাম ইন চিট ডাউন পাহিৰ আগতে কিবা হৈছিল নেকি তাইৰতো ব্ৰেইনত তেজ জমা হৈ গৈছে হয় ছাৰ তাইৰ আজি 4 বছৰ আগতে এটা ডাঙৰ এক্সিডেণ্ট হৈছিল আমিতো আশা বাদেই দিয়াৰ নিচিনা কিন্তু ডাক্তৰ আৰু ভগৱানৰ আশীৰ্বাদত আমাৰ মাজত তাই আছে তাই সুস্থ সবল হৈও উঠিছিল ছাৰ কিন্তু জানো ছাৰ হঠাৎ তাইৰ কি হ'ল কিন্তু 2 বছৰ আগৰ পৰা তাইৰ মাজে মাজে গাটো খুব বেয়া হৈ থাকে ছাৰ মাজে মাজে কেতিয়াবা তাইৰ তেজৰ বমিও হয় আৰু ছাৰ আৰু আজি তাইৰ এইবোৰ হ'ল ইমানবোৰ হৈ গ'ল আপোনালোকে তাইক ডক্তৰক দেখুওৱা নাছিল নেকি দেখাইছিলোঁ ছাৰ তাইৰ অৱস্থা এতিয়া বহুত বেছি বেয়া হৈ গৈ আছে তাইৰ ব্ৰেইন অপাৰেশ্যন কৰিব লাগিব তেজ গোট খাইছে ব্ৰেইনত 3 ঘণ্টামান পিছত হ'ব অপাৰেশ্যন বাবা এনেকৈ কিয় কৰিছ কি কৈছে ডক্টৰে তাইক অপাৰেশ্যন কৰিব লাগিব বুলি কৈছে কিমান টকা লাগিব বুলি কৈছে বাবা 5 লাখ মান টকা লাগিব বুলি 5 লাখ আমাৰ দৰে দিন হাজিৰা কৰা মানুহ 5 লাখ টকা ক'ত পাম সিটিটোৰ বাহিৰে একোই নাই বাবা আমাৰ দৰে দুখীয়া কোনেনো সহায় কৰিব আমাৰো কিবা সামৰ্থ্য আছে নেকি বেলেগক সহায় কৰিব বাবা নেকান্দিবা একমাত্ৰ ভগৱানে আছে লগত আৰু আমাৰ এই পৰীক্ষা বাবাৰ বাবা বাবা তোৰ ফোন কৰচোন ফোন কৰ কাৰোবাক ফোন কৰ ভগৱান ৰবাচোন বাবা মই ডক্তৰক মাতি দি আছো দেই মা অ' মা দেউতা মা এখেতৰ আকৌ কি হ'ল বিচনাত খুৱাই দিয়কচোন শুনা তুমি মোৰ লগত আহিবাচোন পাহিৰ ব্যৱস্থাটো তোমালোকে চিন্তা কৰিব নালাগে দিয়া পাহিৰ সমস্ত দায়িত্ব মই ল'ম সঁচা ছাৰ আপোনাক কিদৰে ধন্যবাদ কি কৰিছা উঠা মই কোনো মহান কাম কৰা নাই পলাশ মই যিখিনি পাৰিছো দিছো ভগৱানে মোক ইমানখিনি সমৰ্থন দিছে টকা ইমান ডাঙৰ বস্তু নহয় পলাশ বহুতে ভাবে টকা থাকিলে সকলো সহজ নাথাকে পলাশ মোৰ লগত টকা পইচা আছে কিন্তু মোৰ মৃত মা দেউতাক ঘূৰাই আনিব পাৰিছো জানো
টকাই সকলো নহয় মানুহক জীয়াই থাকিবলৈ বহুত বেছি টকাৰ প্ৰয়োজন নহয় আনক দেখুৱাবলৈ মানুহক টকা লাগে চিন্তা কৰিব নালাগে যোৱা মা আৰু দেউতাক ক'বা বাহিৰ সমস্ত দায়িত্ব মই ল'ম আপোনাক কিদৰে ধন্যবাদ জনাম ছাৰ টকা আৰু মানুহৰ সম্পৰ্ক পলাশে আজি বুজি পাইছে পলাশে বুজি পাইছে যে কিছুমান কামৰ ধাৰ বা ঋণ টকাৰে কেতিয়াও মাৰিব নোৱাৰি এতিয়াৰ যুগত টকা নহ'লে চলিব নোৱাৰি কিন্তু মানুহে টকাক ব্যৱহাৰ কৰক টকাই মানুহক নহয় অ' দাদা কোনোবা নিহাই ফোন কৰিছে মোৰ ফোনটো কিয় লাৰি আছনো তই আৰু অলপ সৰুকৈ ক'লে নহয় নেকি কথাবিলাক ইমান চিঞৰি কৈ থাক যে তই অ' নেহা লাবৰী মজিয়াত থৈ দিছে দেখোন চাওঁ দে এনেদৰে অপেক্ষাত ৰৈ যায় চাগে বহুতো কাহিনী চিৰজীৱন আধৰুৱা হৈ